নমস্কাৰ আপোনাৰ সকলো মোৰ চেনেল ডিপচিকেল পুনৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ আৰু আপোনাৰ সকলোকে মাঘৰ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু মোৰ আজি হৈছে 2024 চনৰ প্ৰথমটো ভ্লগ, মানে ভ্লগ বনোৱা হোৱা নাছিল, তথাপি হৈছে আজি ভ্লগটো বনাম। আৰু এইফালে মোৰ ওপৰত কাপোৰ মেলি বহি চাওকচোন, পিছফালে কুঁৱলী একদম দেখাই পোৱা নাই, চাওকচোন ইফালে ভয়ানক কুঁৱলী দিছে আজি। আৰু আজি হৈছে উৰুকা। আৰু আপোনালোকে কিহেৰে খানা খাব আপোনালোকে দেখাব, আৰু আমাৰো যেনেকৈ সৰু সুৰাকৈ খানা খাওঁ আপোনালোকক দেখাই গৈ থাকিম। অলপ তেনেহ'লে ভিডিঅ'টো পলম কৰি আৰম্ভ কৰি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই গৈ থাকিব। কুঁৱলী চাওক। আৰু এইফালে মই অলপ চাউল তিয়াই থৈছিলোঁ ৰাতিয়ে, এতিয়া মই চাউলৰ পানীখিনি যাব দিছোঁ বৰা চাউল অলপ। আৰু এয়া আমাৰ হৈছে গছৰ পকা পকা বগৰী। আৰু এইফালে ৰাতিপুৱা গধূলি মই এনেকৈ পানী তিয়াই থৈছোঁ। আৰু এইফালে ৰাতি হাজবেণ্ডে আহোঁতে মিঠাই লৈ আহিছিল। আৰু এইফালে এওঁলোকে গাঁৱত যাব এতিয়া আমাৰ ঘৰত। আমাৰ বাইদেউৰ শাহু মানুহ ঢুকাইছে, তাত যাচা দিব যাব। আৰু এইফালে আমাৰ এটা আহিছিল, বাইদেউ ল'ৰা ধুবৰকে একদম পইচা পাতি লৈ ৰেডি হৈ ওলাই আহিছে। আৰু এই আজি উৰুকাৰ দিনাই আহি গ'লে এই আমাৰ পাৰ্চেল বাইদেউ আৰু মোৰ কাৰণে। আৰু কি ভালকৈ আপোনালোকক পিছত দেখাই আছোঁ। এইফালে বাবু ওলাই আহি গ'ল, এয়া বাইদেউলৈ ফুৰ্তি। এতিয়া আমি পাৰ্চেলটো ভিতৰলৈ লৈ যাওঁ। আৰু এইফালে দাদাই অলপ হেল্প কৰি দিছে, এয়া মাত তিল ধুই মেলি দিব এতিয়া ৰ'দত। আৰু এইফালে এয়া চব্জি কাটি আছোঁ ৰাতিৰ কাৰণে। এইফালে আমাৰ ৰান্ধিছে আজি আৰি মাছ, বজাৰতে কাটি লৈ আহিল। এইফালে মই ভাজি আছোঁ বিহু। আৰু এইফালে আমাৰ ঘৰ চাওক, ঘৰৰ অৱস্থা চাওক। এই এটা বাস্কেটত, আৰু এইফালে কাপোৰ তুলি আছে চাওক। আৰু এইটো এটা উৎপাত, এয়া লোকেল মাংস। এইফালে এয়া মাছ ফ্ৰাই হৈ গ'ল, চব্জি। এইফালে আলু পিঁয়াজ কাটি গোটেই ৰেডি কৰি দিলোঁ, বাহিৰত বনাম এতিয়া। আৰু এইফালে চব কাচিজন ওলাইছে যে। আৰু এইফালে আমাৰ এইটা লৈছে ধুনীয়া গোলাপ ফুল। আৰু আমি তাত বাহিৰত বনাম এতিয়া। হেপী বিহু কৈ দিয়া, হেপী বিহু, হেপী বিহু, হেপী বিহু। এইফালে ভাজি বহাইছোঁ, এইফালে এয়া ৰেডি কৰি লৈছোঁ। এইফালে এয়া ভাজিৰ কাৰণে এয়া ব্ৰইলাৰ মাংস খাম ভাজি। আৰু আনফালে আছে আমাৰ লোকেল মাংস কাটি আছে বাইদেউ। এইয়া আমাৰ বৌ তামোল তামোল ৰান্ধনী আমাৰ বৌ। এইফালে এতিয়া আমি ব্ৰইলাৰ মাংস ভাজি আছোঁ। ব্ৰইলাৰ মাংসটো আমি পনীয়া নকৰোঁ, এনেই ভাজা হিচাপত খাম। আৰু এতিয়া ঠাণ্ডা দিনত জুইৰ কাষত বনোৱা মজা এটা বেলেগ। আৰু বহুত দিনৰ মূৰত জুইৰ কাষত বনাইছোঁ, বনায়ো ভাল লাগিছে। আৰু সোৱাদটোও বহুত ধুনীয়া হয় খৰিত বনালে। এতিয়া ভাজা হৈয়ে যাব। অকণমান পানী দি দিছোঁ গ্ৰেভি টাইপৰ কাৰণে। আৰু এইফালে এয়া বিন মটৰ আলু ভাজি। আৰু এয়া লোকেল মাংস অলপ পিছত বনাম। জুইত বনোৱাৰ মজাই বেলেগ। চাওকচোন কি ধুনীয়া হৈছে কালাৰ। কেৰাহীটো অলপ ডাঙৰে হৈছে আমাৰ জোখৰ কাৰণে। বাবু চুলি খাই আছে, চুলি খাইছে। এইবাৰ লোকেল মাংস আমাৰ বাপ আৰু বেটা গমে পাই দে, বাপ আৰু বেটা। এই আহা হা আহা হা হা। এই ব্ৰইলাৰ মাংস চাওকচোন কি ধুনীয়া হৈছে ন ধুনু। এয়া লোকেল মাংস, বেলেগ মাছৰ আঞ্জা, পাপৰ, মাছ ভাজা, বিন আলু এনেকৈ মিক্স ভাজা। আৰু এয়া ব্ৰইলাৰ মাংস। এয়া আমাৰ ৰাতি এতিয়া আমাৰ হৈ গ'ল। এয়া আমি এতিয়া খানা খাই লওঁ, বাচ্চাকেইটাও শুই গ'ল। এইফালে আমি খাই লওঁ। আৰু ইফালে চাওকচোন বাবু শুই উঠি এয়া উলটি কিনে কেনেকৈ শুই আছে চাওকচোন। তাৰ খোৱাৰ মচন কৰি কিনে এনেকৈ শুই থাকিল।
আৰু আজি হৈছে দমাহী আৰু মেজি পুৱাই লৈ এয়া মেজি পোৱা নহ'ল আপোনালোক দেখুওৱা নহ'ল মানে মেজি পুৰি লৈ এইফালে এতিয়া দৈ চিৰা খাব লৈছোঁ আৰু এইফালে এয়া জুলীয়া মিঠাই এয়া ঘিলা পিঠা তেল পিঠা লাৰু পেৰা সান্দহগুড়ি এনেকৈ লৈ এতিয়া খাই দিওঁ বহুত সোৱাদ দিছে খাই আপোনালোকক কৈছোঁ আৰু এয়া এওঁক দিছোঁ ৰ'দত খাবলৈ খাই লওক এয়া খাই লওঁ এতিয়া মই আৰু এই খাই লৈ উঠি বাচ্চাকেইটাকো গা পা ধুৱাই দিলোঁ সিহঁতক এতিয়া ৰ'দ পাবলৈ ওপৰত লৈ আহিছোঁ আৰু এইফালে এতিয়া লৈছোঁ আমাৰ বগৰী গছ আৰু এয়া ইহঁতক অলপ ৰ'দত পুৱাই লৈ যাওঁ আৰু এনেকৈ আমাৰ বিহু আজি গ'লে আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব এয়া ধুনীয়া ৰ'দ ওলাইছে আৰু এইফালে বাবুয়ে হাল্লা কৰি আছে আৰু আজি ভিডিঅ'টো ইমানে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে আমাৰ বাবুক ৰাখিবলৈ দিছোঁ আজিৰ ভিডিঅ'টো ইমানেই বাই বাই